নমস্কাৰ, মোৰ নাম হিমাংশু সোণোৱাল। মই দুলাজানৰ জ্ঞান বিকাশ মইনা পাৰিজাতৰ মইনা। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম মাহীদেউ পুতলা। আমাৰ ওচৰতে মাহীদেউ ঘৰ। তেওঁৰ পুতলাটো হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ। হাচিও হাচিও ডাক্তৰ ডাক্তৰ। মাহীয়ে ক'লে ডাক্তৰ আনিবলৈ। দাদা দৌৰ দিলে, দৌৰ দৌৰ দৌৰ। টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে ঠক ঠক। ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলে বেজি এটা দিলে। আইও দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল। হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল।